এবাৰ বিজেপিয়ে 400খন আসন পালেই জ্ঞানব্যাপী মছজিদ মন্দিৰলৈ ৰূপান্তৰিত কৰিব। এয়া অসমৰ মুখ্যমন্ত্ৰীৰ কথা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ মন্তব্য কৰি দিলে, অৰ্থাৎ এটা বিস্ফোৰণ তৈয়াৰ কৰি দিলে হিন্দু আৰু মুছলমানৰ মাজত। আৰু এয়া হৈছে বিজেপিৰ ভোট বেংকৰ প্ৰচেছ। এবাৰ জ্ঞানব্যাপী মছজিদ মন্দিৰলৈ ৰূপান্তৰণ হ'ব যদিহে বিজেপিয়ে 400 পাৰ কৰে। যিটো কথা আছিল হে আপকি বাৰ 400 পাৰ, এনেকুৱা ধৰণৰ যি মন্তব্য আছিল সেয়া কৰিবলৈ গৈ আছে। আপোনালোকে কি ভাবে মুখ্যমন্ত্ৰী এই কথা কিমান যুক্তিসম্পন্ন? কেৱল জ্ঞানব্যাপী মছজিদেই নহয়, এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ সংৰক্ষণক লৈ কথা মাত মাতিলে। অৰ্থাৎ যদি বিজেপিয়ে এইবাৰ 400খন আসন পায়, তেনে ক্ষেত্ৰত মুছলমানৰ যি সংৰক্ষিত যি আসন আছে সেয়াও নাইকিয়া হ'ব। নমস্কাৰ, আপোনালোকে চাই আছে এজ এ টাইম অসম। মই আপোনালোকৰ লগত আবুল কালাম আজাদ। আজিৰ দিনটোৰ কেইবাটাও এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সন্মুখত লৈ আহিছো। আৰু আজিৰ দিনটোৰ যি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আছিল সেয়া হৈছে মুখ্যমন্ত্ৰীৰ যি বিস্ফোৰক মন্তব্য, অৰ্থাৎ যি ধৰ্মীয় মেৰুকৰণ তাক সৃষ্টি কৰিব বিচৰা যি মন্তব্য মই আপোনালোকক ক'লো, সেই বিষয়ে আপুনি কি ক'ব কমেণ্ট ছেকশ্যনত জনাওক। অসমৰ মুখ্যমন্ত্ৰীৰ কথা, যদিহে বিজেপিয়ে এইবাৰ 400খন আসন পাৰ কৰে, তেনে ক্ষেত্ৰত মুছলমানৰ যি সংৰক্ষণ, অৰ্থাৎ মুছলমানৰ ইছলাম ধৰ্মী যি মুছলমান মানুহ আছে সেই মুছলমানৰ যি সংৰক্ষণ তাক উঠাই দিয়া হ'ব। আৰু ইপিনে কৈছে যে জ্ঞানব্যাপী মছজিদ মন্দিৰলৈ ৰূপান্তৰণ কৰা হ'ব। এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ এটা বিস্ফোৰণ তৈয়াৰ কৰিছে, অৰ্থাৎ বিজেপিৰ ভোট বেংকৰ এয়া ৰাজনীতি। আপোনালোকে নিশ্চয় সকলে এইখিনি গম পাইছে। কথাত স্পষ্ট বুজা যায় যে বিজেপিৰ যি ভোট বেংকৰ ৰাজনীতি আৰম্ভ হৈছে। অৰ্থাৎ বিজেপিয়ে এইবাৰ 62% ভোট প্ৰদানত মাথাত হাত দিবলগীয়া হৈছে। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ মূৰত হাত দিবলগীয়া অৱস্থা হৈছে। কিয়নো এইবাৰ আপোনালোকে গম পায় কৰবাত ঠাইত 96খন সমষ্টিত এইবাৰ ভোটদান সম্পন্ন হ'ল। লোকসভা সমষ্টিত তাৰে 62% অৰ্থাৎ 62% এইবাৰ ভোটদান হৈছে। এইটো বিষয় লৈ যিটো ভোটদানৰ মাত্ৰা কমিছে, এইটো বিষয় লৈ বিজেপিৰ মূৰত হাত। এইবাৰ আজিৰ দিনটোত দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকক দিবলৈ ওলাইছো। এইবাৰ EVM মেচিনক লৈ আহিছে ডাঙৰ মন্তব্য। EVM মেচিনৰ যি ঠাইত থোৱা হৈছিল সেই ঠাইত CCTV কেমেৰা 45 মিনিটৰ বাবে, অৰ্থাৎ ইয়াত দাবী কৰা হৈছে যে 45 মিনিট সময়, অৰ্থাৎ 45 মিনিট সময় বন্ধ ৰখা হৈছিল CCTV। এই কথা কোনে কৈছে মই আপোনালোকক সবিশেষ কৈ আছো। আপোনালোকে কেৱল ভিডিঅ'টো মোৰ লগতে থাকিব। আৰু আজি যদি আপোনালোকে মোৰ ফেচবুক পেজ বা ইউটিউব চেনেলত যদি প্ৰথম আহিছে, ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দি ল'ব। নিশ্চয় আপোনালোকে স্ক্ৰীনত এটা বস্তু লক্ষ্য কৰিব পাৰিছে, এয়া হৈছে CCTV ফুটেজ। এয়া দাবী কৰিছে সুপ্ৰিয়া সুলে নামৰ এজন সাংসদে এয়া দাবী কৰিছে। আৰু ইয়াৰ লগতে কেইবাটাও বিস্ফোৰক দাবী তুলিছে যে বিচাৰিছিলে যে CCTVখন চাব লাগে, কিন্তু ECIৰ তৰফৰ পৰা নিশ্চিত কৰা হৈছে কথাষাৰ যে এনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই। আৰু যিহেতু এই সুপ্ৰিয়া সুলে দাবী জনাইছিলে যে আমি চাব লাগে বিষয়টো, কিন্তু তাত উপস্থিত হ'বলৈ দিয়া নাই, এনেকুৱা ধৰণৰ টুইটাৰত প্ৰকাশ কৰিছে সুপ্ৰিয়া সুলে। আৰু এইটো সন্দৰ্ভত যেতিয়া নিৰ্বাচনী প্ৰতিনিধিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ আৰু প্ৰশাসনৰ সৈতে যোগাযোগ কৰে, তেতিয়া কোনো সন্তোষজনক উত্তৰ পোৱা নগ'ল বুলি জনাই সুপ্ৰিয়া সুলে। ইয়াৰ উপৰিও কৈছে লগতে আমাৰ প্ৰতিনিধিসকলে EVM অৱস্থা পৰিদৰ্শন কৰিবলৈ দিয়া হোৱা নাই, এইটো অতি গুৰুতৰ। আৰু তৎকালীনভাৱে নিৰ্বাচন আয়োগে এই কথা লক্ষ্য কৰি CCTV বন্ধ কৰাৰ কাৰণ ঘোষণা কৰক। আৰু CCTV বন্ধৰ ঘোষণাৰ যি 45 মিনিট বন্ধৰ কথা সুপ্ৰিয়া সুলে উত্থাপন কৰিছে, দাবী উত্থাপন কৰিছে, এই কথা সম্পূৰ্ণৰূপে নিশ্চিত কৰিছে ECI। আগন্তুক সময়ত কি হ'ব সেয়া হ'ব লক্ষণীয়। আজিৰ দিনটোৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, যদি আপোনাৰ হাতত আছে 500 টকা, তেন্তে আপুনি বজাৰত গৈছে, আপুনি বজাৰ কৰিলে আপোনাৰ মনাখন ভৰিবনে প্ৰশ্ন উত্থাপন হৈছে। পুনৰ দাম বৃদ্ধিয়ে এইবাৰ মাধমাৰ খুৱাইছে ৰাইজক, জ্বলা কলা খুৱাইছে ৰাইজক। মই আপোনালোকক সবিশেষ কৈ আছো, কিয় মই এই কথাষাৰ কৈছো। যদি আপোনাৰ লগত 500 টকীয়া নোট আছে, তথাপিও আপুনি বজাৰ কৰি এসাঁজ খোৱাৰ বজাৰ কৰি আপুনি বজাৰ কৰিব নোৱাৰিব, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে নিশ্চয় জানে। আৰু এইবাৰ
বহু কেইবিধমান পাচলিৰ দামো বৃদ্ধিৰ লগতে ঔষধৰ দামটো বৃদ্ধি পাইছে। আপোনালোকে জানে মই এইখন নিউজ প্ৰতিদিনেই দি থাকোঁ যে বৃদ্ধি পালে অমুকৰ দাম, কিন্তু আচল কথাটো হৈছে এইবাৰ নিৰ্বাচন শেষ হোৱাৰ পিছত পুনৰ আৰু বস্তু বাহিনীৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যিহেতু এপ্ৰিল মাহলৈকে অৰ্থাৎ চলিত প্ৰায় 13 মাহ জোৰা এনেকুৱা ধৰণৰ বস্তুৰ দাম বৃদ্ধি হোৱা নাছিলে। অৰ্থাৎ মূল্য বৃদ্ধিৰ কৰাল গ্ৰাসত সমগ্ৰ দেশ। এবাৰ পাইকাৰী মূল্য বৃদ্ধি 13 মাহৰ ভিতৰত সৰ্বাধিক। এবাৰ পাইকাৰী মূল্য বৃদ্ধি 13 মাহৰ ভিতৰত সৰ্বাধিক। মই যিহেতু আপোনালোকক কৈছো 4 মাহত আলুৰ 72% আৰু পিঁয়াজৰ 60%, পাচলিৰ আৰু 23.6% বাঢ়িল মূল্য। মাছ মাংসৰ 7.1 প্ৰায় 8% বৃদ্ধি। অনাগত দিনত খাদ্যদ্ৰব্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিব ৰাইজক। আৰু এয়া অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশ পাইছে। অৰ্থাৎ লোকসভা নিৰ্বাচনৰ ভৰপকতে দেশৰ বজাৰত জ্বলিছে জুই। সৰ্বগ্ৰাহী মূল্য বৃদ্ধিয়ে ইতিমধ্যে ত্ৰাহি আৰু মধুসূদন সোঁৱৰাইছে দেশবাসীক। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া তথ্য মতে বিগত 13 মাহৰ ভিতৰত সদস্য সমাপ্ত এপ্ৰিলত সৰ্বাধিক হয়গৈ মুদ্ৰাস্ফীতিৰ হাৰ। আৰু এপ্ৰিলত পাইকাৰী মূল্য সূচাংক বৃদ্ধি পায় 1.26%। এপ্ৰিলত আৰম্ভ হোৱা এই ঊৰ্ধ্বমুখিতাৰ ধাৰা কমেও আগষ্ট পৰ্যন্ত অব্যাহত থকাৰ আশংকা তীব্ৰ হৈ পৰিছে। অৰ্থাৎ কেৱল নিৰ্বাচনৰ পিছতে নহয়, এইবাৰ আগষ্ট পৰ্যন্ত অৰ্থাৎ 2024 চনৰ আগষ্ট মাহ পৰ্যন্ত এই যি মূল্য বৃদ্ধি চলি আছে বা ৰাইজ জ্বলা কলা খাই আছে মূল্য বৃদ্ধি। বজাৰত 500 টকীয়া এখন নোট লৈ গ'লে এসাঁজ খোৱাৰ উপযোগী বস্তু আমি নাপাওঁ। আৰু সেয়ে মই আপোনালোকক প্ৰথমতে এই কথাষাৰ কৈ লৈছোঁ। আৰু যিহেতু আপোনালোকে নিশ্চয় শুনিলে কথাখিনি যে কিমান % বৃদ্ধি পাইছে আৰু আগষ্ট মাহলৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা এয়া নিশ্চিত হৈ পৰিছে। আজিৰ দিনটোৰ চতুৰ্থ গুৰুত্বপূৰ্ণ খবৰে হৈছে আমাৰ যি কটন কলেজ, গুৱাহাটী কটন কলেজত এবাৰ যি বিক্ৰী কৰাৰ কথা আছিল, এই কথাত মুখ্যমন্ত্ৰীয়ে মানা কৰিলে। মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে গুৱাহাটীৰ কটন কলেজ বিক্ৰী কৰা নহ'ব। অৰ্থাৎ গুৱাহাটীৰ কটন কলেজৰ যি সন্মুখৰ ভাগৰ মাটি সেয়া বিদেশী বা অন্য ব্যৱসায়ীসকলক বিক্ৰী কৰা নহ'ব, এইদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে অসমৰ মুখ্যমন্ত্ৰীৰ কোৱা কথাখিনি যে কটন কলেজৰ বিশ্ববিদ্যালয়ৰ সম্পত্তি কোনো কাৰণতে বহিৰাগত প্ৰতিষ্ঠানক দিয়া নহ'ব। আৰু তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সলাব লাগিব সিদ্ধান্ত। অৰ্থাৎ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যি সিদ্ধান্ত লৈছিলে সেয়া অতি সোনকালে সলনি কৰিব লাগিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আজিৰ দিনটোৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰে হৈছে কা বলবৎ হোৱাৰ পিছত এইবাৰ 14 গৰাকী শৰণাৰ্থীয়ে এইবাৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰদান কৰিলে এই প্ৰমাণ পত্ৰ। আৰু যিটো কা বিধি বলবৎৰ পাছত 14 গৰাকী শৰণাৰ্থীয়ে ইতিমধ্যে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰদান কৰিলে এই প্ৰপত্ৰ। আজিৰ দিনটোৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ শ্বেয়াৰ মাৰ্কেটৰ পৰা হুৰাহুৰে বিদেশী বিনিয়োগকাৰী আঁতৰি গৈছে। অৰ্থাৎ পইচা উভতাই লৈছে। নিৰ্বাচনী অনিশ্চয়তাৰ মাজত এইবাৰ মেৰ প্ৰথম 10 দিনত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটিৰ পৰা উলিয়াই নিলে 17,000 কোটি টকা। এয়া হৈছে ডাঙৰ খবৰ। ভাৰতৰ শ্বেয়াৰ মাৰ্কেটৰ পৰা 17,000 কোটি টকা যি বিদেশী বিনিয়োগকাৰী আছে, সেই বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটিৰ পৰা উলিয়াই নিছে 17,000 কোটি টকা। আজিলৈ ইমানে আছিল ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। আৰু আজি ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিব, কাৰণ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট খবৰ ভিতৰত সোমোৱা আছে। আৰু মই আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, যিখিনি গুৰুত্বপূৰ্ণ খবৰ থাকে সেয়া মই খুঁটি নাটিকৈ এটা কৈ গোটাই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰোঁ। আজিলৈ ইমানে। থেংক ইউ। জয় অসম।